হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লেকচাৰাৰ চলিউশ্যনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলে ভালে কুশলে আছে। আগৰ ভিডিঅ'টোত মই এইবাৰ হৈ যোৱা অৰ্থাৎ স্লেট 2022ৰ অসমীয়া পেপাৰৰ প্ৰথম 25টা প্ৰশ্ন আলোচনা কৰিছোঁ। যদিহে আপোনালোক ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া চাওক প্ৰশ্ন নম্বৰ 26। তলত দিয়া কোনখন উপন্যাস হিতেশ ডেকাই ৰচনা কৰা? শুদ্ধ উত্তৰ হ'ব মাটি কাৰ। নম্বৰ 27। চৈত পৰৱ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ উত্তৰ হৈছে চাহ জনগোষ্ঠীয়ে। প্ৰশ্ন নম্বৰ 28। তোমাক বিচৰা নাই সুৱদি পুৱাৰ জীৱনৰ সুধাময় পবিত্ৰ খেনত উষাৰ নিয়ৰে ধোৱা মালতী শেৱালি তুলি দিয়া নাই প্ৰীতি ভকতিৰ পুষ্পাঞ্জলি। এই কবিতা ভাষীৰ কবি কোন? শুদ্ধ উত্তৰ হৈছে নলিনীৱালা দেৱী। 29. ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ অন মডাৰ্ণ এছামিজ ড্ৰামা শীৰ্ষক গ্ৰন্থৰ প্ৰণেতা কোন? শুদ্ধ উত্তৰ হৈছে পোনা মহন্ত। কুৱেশ্যন নম্বৰ 30. কুখান গান কোন অঞ্চলত প্ৰচলিত লোকনাট্যানুষ্ঠান? শুদ্ধ উত্তৰ হৈছে গোৱালপাৰা। হস্তিবিদ্যাৰ্ণৱ পুথিখন তলৰ কোনবিধ চিত্ৰশৈলীৰ নিদৰ্শন? শুদ্ধ উত্তৰ হৈছে গড়গয়া শৈলী। প্ৰশ্ন নম্বৰ 32. ভাত ৰান্ধি দিয়া খাওঁ ঐ পৰুৱা, পানী আনি দিয়া খাওঁ, চাউল মুঠি চেৰেক বান্ধি দিয়া পৰুৱা, তুলতা বিচাৰি যাওঁ। উক্ত গীতফাকি লোকগীতৰ কোনটো ভাগৰ অন্তৰ্গত? শুদ্ধ উত্তৰ হৈছে ঝুনা। নম্বৰ 33. জাৰি গীতবোৰৰ বিষয়বস্তু তলত উল্লেখ কৰা কোনবিধ বিষয়ৰ লগত জড়িত? শুদ্ধ উত্তৰ হৈছে কৰুণাত্মক। কুৱেশ্যন নম্বৰ 34. হেন শুনি যশোদা পুত্ৰক নুবলৈ আনন্দে ৰহিলা হাচি পুত্ৰ মুখ উক্ত পদপাশীত প্ৰকাশিত হোৱা ৰসবিধ হৈছে? ইয়াতে শুদ্ধ উত্তৰ হৈছে শান্তৰস। কুৱেশ্যন নম্বৰ 35. তলৰ কোনজন কবি বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি নহয়? শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ। কুৱেশ্যন নম্বৰ 36. অসমীয়া ভাষাত ধ্বনিতত্ত্ব সম্পৰ্কে আলোচনা কৰা প্ৰথম ধ্বনিতত্ত্ববিদজন হৈছে? শুদ্ধ উত্তৰ হৈছে দেৱানন্দ ভৰালী। কুৱেশ্যন নম্বৰ 37. কাতি মাহৰ এটা ধোৱা ৰাতিপুৱা কুঁৱলী গলি ভাহে, এই পুৱা যেন অতীত জীৱন। উক্ত কবিতা ভাষীৰ কবিজন কোন? কুৱেশ্যন নম্বৰ 38. অসমীয়া লিপি বিষয়ক প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অসমীয়া প্ৰাচীন লিপি। 39. তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ গ্ৰন্থখনৰ ৰচকজনৰ নাম লিখা। শুদ্ধ উত্তৰ হৈছে প্ৰফুল্ল কটকী। 40. আইভান তুৰ্গেনিভৰ দ্য ভাৰ্জিন ছয়েল নামৰ গ্ৰন্থখন কুমাৰী পৃথিৱী নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা লেখকজন কোন? শুদ্ধ উত্তৰ হৈছে বীৰেন বৰকটকী। কুৱেশ্যন নম্বৰ 41. তলৰ বিবৃতিবোৰৰ শুদ্ধতা অশুদ্ধতা নিৰ্ণয় প্ৰকৃত উত্তৰটো কোডৰ সহায়ত লিখা। এ. সঞ্চয়ন কাব্যগ্ৰন্থৰ সম্পাদক মহেশ্বৰ নেওগ। বি. কবিতা মঞ্জৰী কাব্যগ্ৰন্থৰ সম্পাদক লীলা গগৈ। চি. শতপত্ৰ কবিতাপুথিৰ সম্পাদক যজ্ঞেশ্বৰ শৰ্মা। ডি. লীলা কাব্যৰ ৰচকজন পদ্মনাথ গোহাঁইবৰুৱা। শুদ্ধ উত্তৰ হৈছে কোড নম্বৰ বি। নম্বৰ 42. তলৰ বিবৃতিসমূহৰ শুদ্ধতা আৰু অশুদ্ধতাৰ বিচাৰ কৰি উপযুক্ত কোডটো নিৰ্ণয় কৰা। এ. নিবাৰণ ভট্টাচাৰ্যই এবছাট নাটক ৰচনা কৰিছিল। বি. লক্ষ্মীনাথ বেজবৰুৱা আটাইখিনি গল্পক উৎকৃষ্ট গল্প বুলিব নোৱাৰি। চি. এ ফিউ ৰিমাৰ্কছ অন দ্য এছামিজ গ্ৰন্থখনৰ লেখক হেমচন্দ্ৰ বৰুৱা। ডি. মিছনেৰীসকলৰ গদ্যৰীতি আধুনিক অসমীয়া গদ্যৰীতিৰ সম্পূৰ্ণ নিদৰ্শন বুলিব নোৱাৰি। শুদ্ধ উত্তৰ হৈছে কোড নম্বৰ এ। কুৱেশ্যন নম্বৰ 43. তলৰ বিবৃতিসমূহৰ শুদ্ধতা অশুদ্ধতাৰ বিচাৰ কৰি নিৰ্ণয় কৰি থোৱা উপযুক্ত কোডটো স্থিৰ কৰা। এ. উষা আলোচনী প্ৰথম প্ৰকাশৰ সময় 1907। বি. জোনাকীৰ প্ৰথম প্ৰকাশৰ চন 1888। চি. অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰতিষ্ঠাৰ চন 1889। ডি. অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ চন 1917।
শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ চি। কুৱেশ্যন নাম্বাৰ 44। তলত দিয়া তথ্যবোৰৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ উত্তৰটো কোডৰ সহায়ত নিৰ্ণয় কৰা। এ. ভৱানন্দ দত্ত জয়ন্তী যুগৰ এজন প্ৰখ্যাত কবি। বি. নীলিমা দত্ত অসমীয়া সাহিত্যৰ নাট্যকাৰৰ বাবে প্ৰসিদ্ধ। চি. জীৱনৰ দিশ আৰু বাণী প্ৰফুল্ল দত্ত গোস্বামীৰ বিৱৰাত্মক আত্মজীৱনী। ডি. আখৰৰ জখলা নৱকান্ত বৰুৱাৰ এখন শোকপাঠ্য শিশু গ্ৰন্থ। শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ এ। কুৱেশ্যন নাম্বাৰ 45। তলত দিয়া তথ্যবোৰৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ উত্তৰটো কোডৰ সহায়ত নিৰ্ণয় কৰা। এ. মৃণাল মাহী নাটকৰ নাট্যকাৰ হৈছে সত্যপ্ৰসাদ বৰুৱা। বি. আধুনিক অসমীয়া কবিতালৈ ৰোমান্টিক প্ৰভাৱ বোৱাই অনা কবিজন হৈছে হেমচন্দ্ৰ গোস্বামী। চি. অসমীয়া সাহিত্যৰ প্ৰথম চনেটকাৰজন হৈছে ৰঘুনাথ চৌধুৰী। ডি. কেঁচাপাতৰ কঁপনি উপন্যাসৰ ৰচকজন হৈছে প্ৰফুল্ল দত্ত গোস্বামী। শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ চি। কুৱেশ্যন নাম্বাৰ 46। তলত দিয়া তথ্যবোৰৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ উত্তৰটো কোডৰ সহায়ত নিৰ্ণয় কৰা। এ. স্মৃতি তীৰ্থ শীৰ্ষক জীৱনীৰ প্ৰণেতা হ'ল নলিনীৱালা দেৱী। বি. শ্ৰী শ্ৰী শংকৰদেৱ নামৰ জীৱনীৰ প্ৰণেতা হ'ল গোবিন্দ প্ৰসাদ শৰ্মা। চি. মণিৰাম দেৱান নামৰ জীৱনীৰ প্ৰণেতা হ'ল বেণুধৰ শৰ্মা। ডি. দুৰ্গাপ্ৰসাদ মজিন্দদাৰ বৰুৱা নামৰ জীৱনীৰ প্ৰণেতা হ'ল নগেন শইকীয়া। শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ চি। নাম্বাৰ 47। তলত দিয়া তথ্যবোৰৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ উত্তৰটো কোডৰ সহায়ত নিৰ্ণয় কৰা। এ. অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চানেকি গ্ৰন্থখনৰ লেখক গোলক চন্দ্ৰ গোস্বামী। বি. অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ গ্ৰন্থখনৰ লেখক উপেন্দ্ৰনাথ গোস্বামী। চি. অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব গ্ৰন্থখনৰ লেখক কালিৰাম মেধি। ডি. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ গ্ৰন্থখনৰ লেখক দীপাংকৰ মৰল। শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ চি। 48। তলত দিয়া তথ্যবোৰৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ উত্তৰটো কোডৰ সহায়ত নিৰ্ণয় কৰা। এ. বুৰঞ্জী সাহিত্য পঞ্চদশ শতিকাৰ ৰচনা। বি. চৰিত সাহিত্যত কেৱল শংকৰদেৱৰ জীৱন কথা লিপিবদ্ধ আছে। চি. কথাগীতাৰ ৰচক ৰামচৰণ ঠাকুৰ। ডি. ব্যৱহাৰিক সাহিত্য কেৱল পদ্যত ৰচিত। শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ চি। 9। তলৰ বিবৃতিবোৰৰ শুদ্ধতা অশুদ্ধতা নিৰ্ণয় কৰি প্ৰকৃত উত্তৰটো কোডৰ সহায়ত লিখা। এ. গ্ৰামাটিকেল নটিচেছ অৱ দ্য আছামিজ লেংগুৱেজ গ্ৰন্থৰ লেখক হ'ল নাথান ব্ৰাউন। বি. দ্য অৰিজিন এণ্ড গ্ৰোথ অৱ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থৰ লেখক হ'ল কালিৰাম মেধি। চি. এ গ্ৰামাৰ অৱ দ্য আছামিজ লেংগুৱেজ গ্ৰন্থৰ লেখক হ'ল উইলিয়াম ৰবিনছন। ডি. এ গ্ৰামাৰ অৱ দ্য বেংগলী লেংগুৱেজ গ্ৰন্থৰ লেখক হ'ল উইলিয়াম কেৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ ডি। কুৱেশ্যন নাম্বাৰ 50। তলত দিয়া তথ্যবোৰৰ শুদ্ধ বিচাৰ কৰি শুদ্ধ উত্তৰটো কোডৰ সহায়ত নিৰ্ণয় কৰা। এ. নগেন ঠাকুৰ ভাষাবিদ, অনুবাদক আৰু কবি। বি. বিশ্বেশ্বৰ হাজৰিকা গল্প লেখক আৰু ঔপন্যাসিক। চি. অনিমা দত্ত গল্পকাৰ, প্ৰবন্ধ লেখিকা আৰু কবি। ডি. হীৰেন্দ্ৰনাথ দত্ত কবি আৰু সমালোচক। শুদ্ধ উত্তৰ হৈছে কোড নাম্বাৰ এ। আজিও আপোনালোকলৈ 25টা প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। আশা ৰাখিছোঁ আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব বুলি। পৰৱৰ্তী ভিডিঅ'ত ৰৈ যোৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদিহে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে বুলি অনুভৱ কৰিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।